রাতির যেটো ঘটনা আনুমানিকভাৱে আমি প্ৰায় 50-60টা মানে বিপিএফৰ যেটো বলেৰো গাড়ী আহিছিল তাৰমানে বিপিএফৰ যেটো ক্যান্ডিডেট ধনুশ্বৰ গুৱাহাটী আমাৰ আলুৰবৈ এৰিয়াত এটা সুভা মানে যাত খাসিগোলা বুলি কোৱা তাত এটা প্ৰগ্ৰাম কৰি যোৱাৰ সময়ত তেওঁলোকৰ গুণ্ডা বাহিনী মানুহবিলাকক নামাই দি গৈছিল আমাৰ লৰাবিলাকে আমাৰ পাৰ্টি অফিসত শান্তিপূৰ্ণভাৱে চাহটা খাই গুচি যাব ধৰিছিল কিছুমান ঘৰত যোৱা সময়ত তেওঁলোকে মানে প্লান কৰি এটা ঠাই তিনিআলিত বহি তেওঁলোকে যেতিয়া আমাৰ গাড়ীবিলাক গৈছিল তেওঁলোকে কিছুমান বিয়া ভাকাৰে উভতাই আহি আমাৰ গাড়ীবিলাক তিনিটা গাড়ী অলৰেডি বলেৰো গাড়ী ভাঙি দিছে ডিষ্ট্ৰয় কৰিছে আৰু আমাৰ লৰাবিলাকক বিয়াকৈ মাৰিছে তেওঁলোকে এইটো নতুন কথা নহয় তেওঁলোকে 2020 চনত তেনেকুৱা ঘটনা তেওঁলোকে কৰিছিল কিন্তু আমি ইপিপিএল হিচাপে সেই ঘটনাবিলাক আমি পাহৰি গৈছিলোঁ আমাৰ প্ৰমোদ বড়ো সাহেব ইয়াতে বিটিআৰত শান্তি আনিছে এই শান্তিটো অশান্তি যে সিহঁতে কৰিলে এইটো আমি আমাৰ আসামৰ মুখ্যমন্ত্ৰী সাহেবক আমি অনুৰোধ কৰি আছোঁ যাতে এই দোষবিলাকক ধৰি আমাক আইনত হিচাপে তাকে আমাৰ বিচাৰ কৰিবলৈ আমি তাকে অনুৰোধ কৰিলোঁ হৈ গ'ল তাৰমানে বিপিএফৰ গুণ্ডা বাহিনীবিলাকে যেটো প্ৰিপেনাল কৰিছিল তেওঁলোকে আগতে মানে বুদ্ধি কৰি সজাই পৰাই কৰি বিপিএফৰ ইয়াৰ কিছুমান লোকেল মানে লৰাক তেওঁলোকে গুণ্ডা সজাই তেওঁলোকে যেটো আমাৰ ইপিপিএলৰ লৰাবিলাকৰ যেটো আক্ৰমণ কৰি লৰাবিলাকৰ ওপৰত এইটো দুখজনক কথা তেওঁলোকে এইটো নতুন কথা নহয় তেওঁলোকে 2020 চনত তেনেকুৱা ঘটনা তেওঁলোকে কৰিছিল কিন্তু আমি ইপিপিএল হিচাপে সেই ঘটনাবিলাক আমি পাহৰি গৈছিলোঁ আমিও কৈছিলোঁ যে এইবিলাকৰ ওপৰত যি হৈছে কোনো মানে ইয়াত মানে ল'ব নালাগে উপযুক্ত মানে যেটো ব্যৱস্থা কৰিব নালাগে কিন্তু আমি এইটো মানে ভুল কৰিছোঁ তেতিয়া আমি শাস্তি দিব লাগিছিল এওঁলোকে মানে এনেকুৱা ঘটনা কৰিছে আমি যেতিয়া ইলেকশ্যন বতাটো আহিল তেতিয়া তেওঁলোকে কিছুমান আমাৰ ভাল ইপিপিএলৰ লিডাৰবিলাকক অলৰেডি মানে তেওঁলোকে মোবাইল যোগে ফোন যোগে বা হোৱাটছআপ ভয়েস যোগে তেওঁলোকে ভাবুকি দিছিল যে আপোনালোকে এতিয়া ওলালে আমি আপোনালোকক ঠেং ভাঙি দিম পিটিম তেওঁলোকে যেটো কৰি আছে তাৰমানে আমাৰ ইপিপিএলৰ কাম কাজবিলাক তেওঁলোকে বিয়া পাই আছে তাৰমানে মানুহ এটা স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে ইপিপিএলৰ ক্যান্ডিডেট ৰঞ্জিত বসুমতাৰী যে ইয়াত বিপুল ভোটে জিকিব এইটো তেওঁলোকে সংকিত হৈ গৈছে আমাৰ যেটো মানে শান্তিৰ বতাটো আমি ৰিকুৱেষ্ট কৰোঁ যাতে কোকৰাঝাৰ সদৰ থানা অফিচাৰক ৰিকুৱেষ্ট কৰোঁ তেখেতে যাতে এইটো তদন্ত কৰি ঘৰে ঘৰে যাই দোষীবিলাকক চিনাক্ত কৰি যেহেতু আমি কেছটো দিয়া হ'ল মানে দোষীক মানে শাস্তি দিয়াটো আমি বিচাৰিছোঁ মানে আনুমানিকভাৱে আমি ৰাতিৰ যেটো ঘটনা আনুমানিকভাৱে আমি প্ৰায় 50-60টা মানে বিপিএফৰ যেটো বলেৰো গাড়ী আহিছিল তাৰমানে বিপিএফৰ যেটো ক্যান্ডিডেট ধনুশ্বৰ গুৱাহাটী আমাৰ আলুৰবৈ এৰিয়াত এটা সুভা মানে যাত খাসিগোলা বুলি কোৱা তাত এটা প্ৰগ্ৰাম কৰি যোৱাৰ সময়ত তেওঁলোকৰ গুণ্ডা বাহিনী মানুহবিলাকক নামাই দি গৈছিল আমাৰ লৰাবিলাকে আমাৰ পাৰ্টি অফিসত শান্তিপূৰ্ণভাৱে চাহটা খাই গুচি যাব ধৰিছিল কিছুমান ঘৰত যোৱা সময়ত তেওঁলোকে মানে প্লান কৰি এটা ঠাই তিনিআলিত বহি তেওঁলোকে যেতিয়া আমাৰ গাড়ীবিলাক গৈছিল তেওঁলোকে কিছুমান বিয়া ভাকাৰে উভতাই আহি আমাৰ গাড়ীবিলাক তিনিটা গাড়ী অলৰেডি বলেৰো গাড়ী ভাঙি দিছে ডিষ্ট্ৰয় কৰিছে আৰু আমাৰ লৰাবিলাকক বিয়াকৈ মাৰিছে তেওঁলোকে জানে প্ৰাণে মাৰাৰ মানে পৰিকল্পনা কৰিছিল কিন্তু তেওঁলোকে জানে প্ৰাণে মাৰিব পৰা নাই কিন্তু কিছুমান লৰা আমাৰ বহুত বিয়াকৈ মানে আঘাতপ্ৰাপ্ত হৈছে গতিকে আমি আপোনালোকৰ মিডিয়াৰ জৰিয়তে আমি অনুৰোধ কৰোঁ অসমৰ সুদক্ষ মুখ্যমন্ত্ৰী ছাৰক অনুৰোধ কৰোঁ যাতে আমাৰ এই বাঘুংৰি সমষ্টিৰ ধনুশ্বৰ গুৱাহাটী যেটো ঘটনা ঘটাই আছে তেওঁলোকৰ গুণ্ডা বাহিনীক দি অতি সোনকালে ইয়াৰ উচিত তদন্ত কৰি দোষীক শাস্তি দিয়াটো আমি ৰাইজে বিচাৰিছোঁ প্ৰায় আমাৰ এই এৰিয়াৰ প্ৰায় 500 মান আমাৰ ইপিপিএল ওয়াৰ্কাৰ সেইবিলাকে মানে সংকিত হৈ গৈছে তেওঁলোকে 2020 চনৰ নিচিনা ঘটনা কৰাৰ কাৰণে তেওঁলোকে আগতে প্লান কৰিছে যাতে এনেকুৱা ঘটনা কৰিব নোৱাৰে দোষী ঘৰে ঘৰে যায় পুলিচ প্ৰশাসনক যায় মানে ওপৰৰ নিৰ্দেশ মানি আইনৰ যেটো নীতি নিয়ম আছে আইনটো সবৰ কাৰণে সমান আইনটো তেওঁলোকে মানে আইন হিচাপে চলি ঘৰে ঘৰে যায় দোষীক কৰাক্ত কৰি আমাৰ ইয়াৰ যেটো শান্তিৰ বতা ইপিপিএল যেটো শান্তি প্ৰতিষ্ঠা কৰিছে এই শান্তিটো যাতে ইয়াৰ পৰা গুচি না যায় আপোনালোকৰ মিডিয়াৰ জগত আমি অনুৰোধ কৰিছোঁ আপোনালোকে আমাক সহায় কৰিব যাতে এই ৰাইজে কোনো সংকিত নাথাকে যে 5 বছৰ আগত ধনুশ্বৰ গুৱাহাটী যেটো আমাৰ পাব্লিকত যেটো ব্যৱহাৰ কৰিছে সেই ব্যৱহাৰটো এতিয়া দেখা হ'ল আগতে যেটো কৰিছে 5 বছৰ বটাটো আমাৰ প্ৰমোদ বড়ো সাহেব ইয়াতে বিটিআৰত শান্তি আনিছে এই শান্তিটো অশান্তি যে সিহঁতে কৰিলে এইটো আমি আমাৰ আসামৰ মুখ্যমন্ত্ৰী সাহেবক আমি অনুৰোধ কৰি আছোঁ যাতে এই দোষবিলাকক ধৰি আমাক আইনত হিচাপে তাকে আমাৰ বিচাৰ কৰিবলৈ আমি তাকে অনুৰোধ কৰিলোঁ যাতে এইটো আপোনাদের ওচৰৰ পৰা আমি গোচৰ কৰিলোঁ যাতে এই কামটো অতি তাড়াতাড়ি এই কামটো হয় এইটো আমি কৈ আছোঁ আপোনাক বাৰে বাৰে এই ঘটনাবিলাক ইয়াত হৈ থাকে আপুনি ইয়াৰ ওপৰত কেনেকৈ শান্তি আহিব বুলি ভাবে তাৰ কাৰণত বাৰে বাৰে কয় যদি গভৰ্ণমেণ্টৰ পৰা আইনৰ পৰা যদি এইটো ব্যৱস্থা লয়
সিহঁতে যদি ব্যৱস্থা লয়, আপোনাৰ যদি সহায় সুবিধা কৰে, নিশ্চয় এইটো গভৰ্ণমেণ্টৰ তৰফৰ পৰা, আইনৰ তৰফৰ পৰা যদি ব্যৱস্থা লয়, তেন্তে এইটো অচিৰেই এইটো ব্যৱস্থা নিলে আমাৰ এই সমাধান হবে।